হাই এভৰিৱান আৰু নমস্কাৰ শৰ্মাৰ স্বাধীন আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা খুব স্পেচিয়েল ভিডিঅ' মোৰ কাৰণে স্পেচিয়েল কাৰণ টাইটেলটো দেখি চাগে গম পাইছে এইটো হৈছে ৰিক্ৰিয়েশ্যন ভিডিঅ' মোৰ আটাইতকৈ ফেভৰেট ছিংগাৰ আৰু এক্টৰ দীপলিনা বাৰ। দীপলিনা বাক যে ইমান বেছি ভাল লাগে নহয়, আপোনালোক বহুতৰে চাগে দীপলিনা বা ফেভৰেট। ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব যাতে দীপলিনা বাই কাৰোবাৰ থ্ৰু দি হ'লেও ভিডিঅ'টো অকণমান দেখা পায়। কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোক মোৰ চেনেলটো নিউ হয় ছাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব। বহুত দিনৰ পৰা ভাবি আছিলোঁ এটা ৰিক্ৰিয়েশ্যন ভিডিঅ' বনাম। ৰিক্ৰিয়েশ্যন নহয়, আচলতে কপি বুলিয়ে ক'ব পাৰি এক প্ৰকাৰে। কাৰ বনাম বুলি ভাবি থাকোঁতে এটাই নাম মনলৈ আহিলে আৰু সেইটো হৈছে মোৰ আটাইতকৈ প্ৰিয় দীপলিনা বা। যেতিয়াৰ পৰা মনত আইডিয়াটো আহিলে তেতিয়াৰ পৰা দীপলিনা বাৰ ইনষ্টাগ্ৰামটো ছাৰ্চ কৰাত মই পূৰা বিজি হৈ গ'লোঁ আৰু দীপলিনা বাৰ ইনষ্টাগ্ৰামত বহুত পিকচাৰ্ছ আছে আৰু বা ইমানেই ধুনীয়া দেখিবলৈ মই কম্পেয়াৰে কৰিব নোৱাৰোঁ। হ'লেও মই যিমানখিনি পাৰোঁ সিমানখিনি ট্ৰাই কৰিছোঁ বাৰ 5খন পিকচাৰ ৰিক্ৰিয়েট কৰিবৰ কাৰণে। বাৰ ইনষ্টাগ্ৰামটোৰ পৰা মই সেইকেইখন 5খন পেজহে ছিলেক্ট কৰিছোঁ যোনকেইখনৰ অলম'ষ্ট ছেইম কাপোৰৰ কালাৰেই হওক বা পেটাৰ্ণেই হওক মোৰ অলম'ষ্ট ছেইম কাপোৰটো আছিলে আৰু সেইকাৰণে মই সেইকেইখন ফটো ছিলেক্ট কৰি লৈছোঁ। সেইখন একচুৱেলি মই বহুত ইজি ছিলেক্ট কৰিছিলোঁ, কিন্তু যেতিয়া মই ৰিক্ৰিয়েট কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ তেতিয়া দেখিলোঁ ইমান টাফ ৰিক্ৰিয়েট কৰিবৰ কাৰণে লাইটৰ এংগলটো চাব লাগিব, ফেচিয়েল এক্সপ্ৰেশ্যন বাৰ কাৰণ ফেচিয়েল এক্সপ্ৰেশ্যন খুবেই ধুনীয়া আৰু তাত সেইটো মেটচ কৰিবলৈ মানে বহুত কষ্ট কৰিব লগা হৈছে। আৰু যিহেতু মোৰ কোনো ফটোগ্ৰাফাৰো নাই আৰু কেমেৰা ভালো নাই, মই যোনটো মোবাইলৰ কেমেৰা দিয়ে শ্বুট কৰিছোঁ আৰু মোৰ ফটোগ্ৰাফাৰ হৈছে মোৰ মাক সেইকাৰণে বহুত থেংক ইউ। তেন্তে বেছি কথা কৈ নাথাকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট পিকখন হৈছে নৱেম্বৰ 2018ত দিয়া এইখন মই ইয়াতে এটাচ কৰি দিছোঁ আৰু ইয়াতে বাই এখন গাড়ীৰ ভিতৰত বহি আছে আৰু ছাইডত ছিট বেল্ট এডাল ওলাই আছিলে, য়েল্ল' টপ এটা পিন্ধি আছে উইথ পিংক লিপষ্টিক এণ্ড আইলাইনাৰ। চুলিখিনি পূৰা ষ্ট্ৰেইটকৈ অ'পেন হৈ আছে। মই যিমান পাৰোঁ ৰিক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিলোঁ আৰু ফটোখন হ'ল এনেকুৱা। ছেকেণ্ড ফটোখন হৈছে মোৰ বিৰাটেই ফেভৰেট আৰু এইখন ৰং বিৰং গানটোৰ পোষ্টাৰ 2019 অক্টোবৰত বাই এখন প'ষ্ট কৰিছিলে। ইমান মৰম লাগিছে ফটোখনত দেখিবলৈ বা, কিন্তু মই যেতিয়া এনেকৈ জিভাখন উলিয়াবলৈ চেষ্টা কৰিছিলোঁ ইমান অদ্ভুত দেখা হৈছিল। হ'লেও মায়ে কোনোমতে ভালকৈ ফটো এখন তুলিলে। ইয়াতে বাই এটা য়েল্ল' কালাৰ কুৰ্তা পিন্ধিছে, মোৰো ছেইম য়েল্ল' কালাৰৰ কুৰ্তা এটা আছিলে বাট প্ৰিণ্টটো অলপ বেলেগ। ইয়াতে ঝুমকা পিন্ধিছে আৰু এখন অলম'ষ্ট লেমন য়েল্ল' কালাৰৰ চুৰ্ণি লৈছে আৰু চুলিখিনি এনেকৈ মিডিল পাৰ্টিশ্যন কৰা আছে আৰু বিন্দি লৈছে। আৰু মই যিমান পাৰোঁ ট্ৰাই কৰিছোঁ ফটোখন ৰিক্ৰিয়েট কৰিবলৈ। আহকচোন চাই লওঁ। থাৰ্ড ফটোখন হৈছে এইখন। ইয়াতে বাই হোৱাইট কালাৰৰ পাটৰ চাদৰ এখন লৈছে আৰু মাৰুণ কালাৰৰ ব্লাউজ আৰু ইয়েৰিংছ পিন্ধিছে ডাঙৰ। এনেকৈ পাউট কৰি পেলাই ফটোখন উঠিছে। দেখিবলৈ ইমানেই ভাল লাগিছে, ইমানেই মৰম লাগিছে, কিন্তু মই তুলিবলৈ লওঁতে কিবা বেয়া যেন হ'লেও বেকগ্ৰাউণ্ডৰ কালাৰ মিলাবলৈ গ'লে এইখন অলম'ষ্ট দেখিবলৈ ছেমেই হৈছে আৰু ফটোখন চাই লওঁ আহক। এইখিনিতে এটা কথা কৈ থওঁ, যোনটো বেকগ্ৰাউণ্ডত মিউজিক বাজি আছে সেইটো মোৰ ভাইটিয়ে গীটাৰত বজোৱা, তাৰ নাম হৈছে প্ৰজ্ঞান শৰ্মা আৰু তাৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে গৈ পেলাই ফ'ল' কৰিব পাৰে। ফ'ৰ্থ ফটোখন ৰিচেণ্টলি বাই প'ষ্ট কৰিছিলে ইনষ্টাগ্ৰাম হেণ্ডেলত। ইয়াতে বেকগ্ৰাউণ্ডটো পূৰা গ্ৰীণ আছে, মোৰ এনেকৈ গ্ৰীণ কালাৰ বেকগ্ৰাউণ্ড বিচাৰি নাপালেও, হ'লেও গ্ৰিলখন মই তেনেকেই তুলিছোঁ বাৰু। আৰু কুৰ্তা মাৰুণ কালাৰৰ কুৰ্তা এটা একদম চিম্পলকৈ পিন্ধিছে আৰু মেকআপো ইমানকৈ কৰা নাই, আইলাইনাৰো নাই, জাষ্ট অকল মাস্কাৰা আৰু লাইট কালাৰৰ এটা লিপষ্টিক লগাইছে আৰু চুলিখিনি পূৰা ষ্ট্ৰেইট কৰা আছে। মোৰ ছেইম এনেকুৱা কালাৰৰ কুৰ্তা এটা আছিলে, কিন্তু লাইটিং পজিশ্যনটো মোৰ বৰ এটা ভাল নহ'লে আৰু পিকচাৰখন কেনেকুৱা হ'ল চাওঁ। আৰু লাষ্ট বাট মোৰ চবতকৈ ফেভৰেট পিকচাৰ হৈছে এইখন।
ইয়াতে বায়ে কাপোৰ মেলি থকা পজিশ্যন এটাত আছে আৰু এটা উকা মুগা ব্লাউজ পিন্ধিছে আৰু এখন ভায়লেট কালাৰৰ পাৰি থকা এখন চাদৰ লৈছে আৰু চুলিখিনি মেলি পেলাই ঝুমকা পিন্ধি আছে এইখন মই ৰিক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিলোঁ ফটোৰ এংগলটো ছেইম নহ'লে মায়ে ভালকৈ মিলাব নোৱাৰিলে কিন্তু হ'লেও পিকচাৰখন বহুত ধুনীয়া হৈছে ছেইম এখন এনেকুৱা চাদৰ মাৰ ওচৰত আছিলে এইখন মই মাৰ পৰা ল'লোঁ আৰু ব্লাউজটো মোৰ হাত দীঘল নাছিল যদিও চুটি ব্লাউজটোৰে মই ৰিক্ৰিয়েট কৰিব চেষ্টা কৰিলোঁ পিকচাৰখন চাই লওক চাই কেনেকুৱা লাগিলে আৰু মই কেনেকুৱাকৈ ৰিক্ৰিয়েশ্যন কৰিলোঁ সেইটো আপোনালোকে মোক কমেণ্ট বক্সত গৈ পেলাই জনাব আৰু যদি এনেকুৱা ৰিক্ৰিয়েশ্যন ভিডিঅ' চাব বিচাৰিছে তেনেহ'লে মোক ইনফৰ্ম কৰিব হ'লে আজি লেডি প্লিনা বালে বহুত মৰমেৰে এই ভিডিঅ'টো ইমানখিনিতে সামৰিলোঁ ধন্যবাদ